Hey, good morning. Welcome back to my YouTube channel. এতিয়া বাজিছে ৰাতিপুৱাৰ 8:30 আৰু মই মাত্ৰ শুই উঠিছোঁ। আজি দিনটো মই কি কৰোঁ আপোনালোকক দেখাই যাম। এইটো মোৰ ডেনি হয়। সি মানে মোৰ ওচৰত আহি পেলাই ভুকি আছে। তাৰ পিছফালে আছে ধান, গাঁৱলীয়া মানুহ আৰু এতিয়া ধানেৰে উপচি পৰি আছে ঘৰখন। এটা পৰি পিয়াহ লাগিছে, পানী খাইছে। দেখিছেনে মোৰ ওচৰত আহিব কিমান ভুকি আছে। বাহিৰৰ চৌকা ৰাতিপুৱাই গৰম পানী বহাই থৈছে গা ধুবলৈ। চাওকচোন পানীখিনিত কি ওলাই আছে। কলৰ পাত, এডাল কিবা গছৰ পাত এইবিলাক ওলাই আছে। গৰম পানী বহাই দিছে মায়ে। মই এতিয়া ব্ৰাছ কৰি লওঁ, তাৰপিছত আহি আছোঁ। আৰু এটা কথা ক'ব পাহৰিছোঁ, আজি মই এনেকৈ প্ৰথমবাৰ ভিডিঅ' বনাব প্ৰয়াস কৰিছোঁ। তাতে বহুতো ভুল ভ্ৰান্তি হ'ব পাৰে, নাজানো কি হয়, আপোনালোকে চাব। মই ধুনীয়াকৈ মুখ ধুলোঁ, এতিয়া পানী একাপ খাম। ৰাতিপুৱা সচৰাচৰ মই চাহ নাখাওঁ, গৰম পানীহে খাওঁ। এতিয়া গৰম পানী গিলাচ খাই দিওঁ। আপোনালোকক এটা বস্তু দেখাব আহিছোঁ দেই, চাব ৰ'ব। গছতে ধুনীয়াকৈ কি পকি আছে দেখিছেনে? একেবাৰে ধুনীয়াকৈ কল পকি আছে, কল। কাৰোবাক খাব মন থাকিলে আহিব পাৰে আমাৰ ঘৰত, পকা কল খাবলৈ। মানে কলথোক পাৰিব পৰা হৈ গৈছে, কিন্তু ঘৰত আৰু এথোক কল পাৰি থোৱা আছে, তাকে পকি আছে। তো মানে এনেই যাব যে, সেইকাৰণে ইয়াতে যি এটা দুটা পকিছে সেনেকৈ পকি আছে। আৰু কলথোক ডাঙৰ আছিলে বহুত, ওপৰত দুআশী আছিলে। সেই দুআশী কাটি হজমে হ'ল আৰু এতিয়া এইখিনিকণ আছে। বহুত ডাঙৰ আছিলে দেই আশীটো। আপোনালোকক আমাৰ বাৰীখন দেখাই দিওঁ। কল, অমিতা, তামোল। আপোনালোকক কি ক'ম, ইফালে এথোক কল পকি আছে, দেখিছে নহয়। হাতেদিয়ে লগ পাম চাগে, হাতেদি মানে নাপামগৈ চাগে। নাই, ওপৰত আছে, অকণমান ওপৰত আছে। ইয়াতে পকিছে। কলথোক বাগৰি যোৱাৰ নিচিনা হৈছে, সেইকাৰণে কলথোক অকণমান ইয়াতে চাগে। এই কলথোক টিঙত আছিলে, টিঙত থকা কাৰণে এইখিনি এই কেইটামান কল বেয়া হৈ গৈছে। ইয়াৰেও কল পকিছে। তাৰপিছত আমাৰ কলৰ বাৰীখন আপোনালোকক দেখাইছোঁ দেই। এথোক কল। কাৰোবাক কল লাগিলে আহিব পাৰে কিনিবৰ কাৰণে। আৰু সৰুকৈ ওলাই আছে। আৰু ইফালে দেখিছে এইবিলাক, এইথোক সৰু। আৰু ইয়াত দেখিছে নৰসিংহ পাত, কেতিয়াবা ইয়াৰ পৰাই নি পেলাই খাওঁ আৰু। তাৰপিছত দেখিছে কচু। আমাৰ মানে থাকিবলগীয়া বস্তু গোটেইখিনি থকা বুলি নকওঁ, কিন্তু প্ৰায়খিনি আছেই। এইয়া কল দেখিছেনে? হাতেদি লগ পাম চাগে দেই। লগ পাইছোঁ এয়া, কিন্তু মই নাখাওঁ কাৰণে মই নিচিঙো। সেনেকৈ আছে। চৰাই দেখা নাই চাগে, নহ'লে আৰু শেষ কৰি দিব। দেখিছেই নহয়, ঘৰত খাবলৈ কল পাৰি থোৱাই আছে। এইকাৰণে গছত থকা দুথোক কল পকিছে, কিন্তু পৰা নাই, কাৰণ এইখিনি আছেই নহয়। এইখিনিতো খাই শেষ কৰি ল'ব লাগিব, নহয় জানো? এতিয়া মই ঘৰকেইটা ঝাৰু দি লওঁ, তাৰপিছত চাওকচোন কি কৰোঁ। আপোনালোকে ভাবিব পাৰে যে আজি তাই কল দেখাই আছে, কল কেইথোকে দেখাই আছে। সেইটো নহয়,
কলকেইথোক আচলতে মই চাবলৈ গৈছিলোঁ, চাবলৈ যোৱাৰ কাৰণে ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। আৰু যিহেতু মই আজি প্ৰথম ভিডিঅ' বনাইছোঁ, প্ৰথম ব্লগ ভিডিঅ' বনাইছোঁ, গতিকে মই কেনেকৈ আৰম্ভ কৰিম, কি কৰিম ইমান এটা নাজানো। সেইকাৰণে মই যি পাইছোঁ তাকে দেখাই গৈছোঁ আৰু মই মানে যি কৰিছোঁ তাকে দেখাই গৈছোঁ। তাতে আপোনালোকে কি ভাবে বা কি কয় মই নাজানো। সেয়াই আৰু বাৰীত যাম, শাক পাচলি কি পাওঁ ছিঙি লৈ আহিম। এয়া দেখিছে আমাৰ ধান এখিনি মৰণা দিয়া নাই, এনেকৈ ৰাখি থৈ দিছে। তাৰপিছত গাঁৱলীয়া মানুহ গৰুটো থাকিবই লাগিব, এজনী আমাৰ গৰু আৰু পোৱালি। একো অনা নাই, মই একো অনা নাই, নাই কিবা আনিছোঁ বুলি ভাবিছে। আৰু এজনী আছে, এজনী গাই খীৰাই আছে। সৰু সুৰা বাৰী কি আছে চাওঁ। মানে মই ধনিয়া পাত নিম আৰু আগতে আমি কি শুনিছিলোঁ কওকচোন, শৰতত শেৱালি ফুলে। এতিয়া দেখোন যেতিয়াই তেতিয়াই শেৱালি ফুল ফুলে, দেখিছে চাগে। একদম গোন্ধত মানে আমোল মোলাই আছে, ইমান ধুনীয়া গোন্ধাইছে। তাকে বোলো শেৱালি ফুল কেইটামান, মায়ে শেৱালি ফুল তুলিব দিছে মোক, শেৱালি ফুল কেইটামান তুলি লৈ যাওঁ। এতিয়া আৰু সেইদিন নাই যেতিয়াই তেতিয়াই শেৱালি ফুল ফুলে। মায়ে কাপোৰ এখন পাৰি থৈছে, মানে নহ'লে যে এই বালিত পৰিলে অকণ বালি লাগে নহয়, সেইকাৰণে। বেলেগৰ নাজানো, কিন্তু আমাৰ শেৱালিজোপা আপোনালোকক দেখাই দিওঁ। বেছি ডাঙৰ নহয়, গুৰিটো এইটো বেছি ডাঙৰ নহয়, কিন্তু শেৱালিজোপা দেখোন 12 মাহেই ফুল ফুলিয়েই থাকে। ক'ব নোৱাৰোঁ যে দুৰ্গা পূজা আহিলেহে শেৱালি ফুল ফুলে বা দুৰ্গা পূজাৰ আগত শেৱালি ফুল ফুলে। আমাৰ শেৱালিজোপা দেখোন এনেই গোটেই বছৰ ফুলিয়েই থাকে। কিন্তু ফুলি থাকিলে খোৱা নহয়। আজি প্ৰথমবাৰ শেৱালি তুলিছোঁ ৰ'ব, এইটো বছৰ মানে কি বুলি ক'ম, এইটো বছৰ নহয়, মই তুলিছোঁ আজি। ইমান খোৱা নহয় যে। এইজোপা কি ফুল জানেনে আপোনালোকে? ফুলজোপাৰ অৱশ্যে মই নামটো নাজানো, কিবা নাম। শেৱালি ফুল বুটলা হৈ গ'ল মোৰ। এতিয়া চাওকচোন আৰু কি কৰোঁ, দেখাওঁ আপোনালোকক। এয়া দেখিছে ধনিয়া, খাই শেষে হৈছে আৰু কেইডালমানহে আছে, নোহোৱা হোৱা নিচিনা হৈছে। ৰ'ব মই ধনিয়া কেইডালমানো ছিঙিম বাৰু। তাৰ আগত আপোনালোকক এই মূলা দেখাই দিওঁ। মূলা দেখিছেনে? ৰঙা মূলা ইমান ভাল হোৱা নাই, তথাপিও আৰু ঘৰত খাবৰ কাৰণে চলি যায়। কেইটামান মূলা উঠাই ল'লোঁ, মূলা আৰু আলু ভাজি খাব। এতিয়া আৰু ধনিয়া পাত দুটামান ছিঙি ল'ম, হৈ যাব। Hey guys, মই ধুনীয়াকৈ গা পা ধুই ভাত পানী খাই মোৰ অৰ্ডাৰ দুটা আছিলে কেকৰ, বনালোঁ। কেনেকুৱা লাগিছে জনাবচোন। হাই, এতিয়া সন্ধিয়া 6টা বাজিলে আৰু মই ধুনীয়াকৈ চাহ একাপ বনাই লৈছোঁ
আৰু মিঠাই আৰু ভুজিয়া দি চাহ খাম। আপোনালোকেও খালে চাগে। ৰসগোল্লে কিসকো পচন্দ হে? কোনে কোনে ভাল পায় খাই জনাবচোন। ঘৰত মায়ে বনোৱা পনীৰ বনাই আছোঁ দেই। ঘৰৰ গাখীৰৰ পনীৰ। আজি পনীৰ বনাব মায়ে। এতিয়া বাজিলে ৰাতিৰ 8:30 আৰু মই বুলিয়েই নহয়, ঘৰৰ কোনোবা এটা বা কোনোবা এজনে ইয়াৰ লগত সদায় খেলিব লাগে, বল খেলিব লাগে। তাৰ বল আছে, বাট এইটো জেমছ থকা টেমাটো হয়। তাৰ ভিতৰত কিবা কিবি আছে, শিলগুটি আছে, কি আছে নাজানো। এই জুনুক চানাক মাত ওলাই থাকে যে, সেইটো সি খেলিব বৰ ভাল পায়। গতিকে তাৰ লগত মানে সদায় খেলিব লাগে অলপ টাইম। তেনে অকণমান টাইম খেলোঁ তাৰ লগত সদায়। খেলি তাৰ ভাগৰ লাগিছে, বহুত টাইম হ'ল খেলা, ভাগৰ লাগি বহি গৈছে। ইয়াৰ লগত চিনাকি কৰি দিছোঁ, এইটো আমাৰ ডেনি হয়, ডেনি বাবা। এতিয়া শুনা, হ'ব দিয়া খেলা আৰু খেলিবা নেকি? হ'ব দিয়া। ভাগৰ লাগিছে বেচেৰাৰ। তাতে চাওকচোন, এই বগা যে গা ধুৱাই দিলেও সেই গতি আৰু এইবিলাক ক'লা ক'লা হৈ আছে নহয়। খেলি খেলি অৱস্থা নাই। এই মায়ে যে গৰম পানী দেখাইছিলোঁ নহয় ৰাতিপুৱা, গৰম পানীৰ পৰা, সেই তাতে সি হেৰি কৰে, খেলি থাকে ছাইবিলাকৰ লগত। খেলি খেলি মানে বগা প্ৰাণী ক'লা হৈ গৈছে। তাকে ভাত খাবলৈ হোৱা নাইগৈ, হ'ব আৰু অকণমান দেৰি আছে, মায়ে বনাই আছে। চাওকচোন এইজোপা কি ফুল গছ হয়। মই অৱশ্যে নামটো নাজানো, বাট এনেই ঠানি এডাল ৰুইছিলোঁ। এনেকুৱাকৈ ঠানি ৰুলে হৈ যায়, বৰ ধুনীয়াকৈ হৈছে। এজোপা ইয়াতে গুৰত মাটি দিব লগা হৈছে, মাটি দিয়া নাই, আনি ৰোৱা হৈ আছে। আৰু বাকী থিয় হৈ আছে, লগত খেলিব লাগে, মানে এইবিলাক খেলিব লাগে ইয়াৰ লগত। মই এতিয়া ভাত খাই মেলি বিচনাত, টোপনি লাগিছে, 10:30 বাজি গ'ল। এতিয়া মই গুড নাইট। আৰু যদি আপোনালোকৰ মোৰ ভিডিঅ'সমূহ চাই ভাল লাগে, তেন্তে মোৰ চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰি দিব। আৰু জনাবচোন কেনেকুৱা লাগিল, আৰু কিবা যদি ভুল ভ্ৰান্তি হৈছে মোক শুধৰাই দিবলৈ চেষ্টা কৰিব। ধন্যবাদ। গুড নাইট।